প্ৰিয় দৰ্শক, আজি পুনৰ আপোনাৰ বাবে ভগৱান শ্ৰীকৃষ্ণই আগবঢ়োৱা এটা বিশেষ বাৰ্তা আগবঢ়াব খুজিছো। এই বাৰ্তাই আপোনাৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি তুলিব। এই বাৰ্তাই আপোনাৰ হৃদয় স্পৰ্শ কৰিব, আপোনাৰ অন্তৰাত্মাক এক নতুন শক্তিৰে ভৰাই তুলিব আৰু আপোনাৰ জীৱনক এটা নতুন গতি প্ৰদান কৰিব। ভগৱান শ্ৰীকৃষ্ণইহে আমাৰ আত্মাৰ সঁচা লগৰী। ভগৱানে সদায় আমাক লগ দিয়ে, আমাক সহায় কৰে, আমাক ভগৱানে নানা বিপদৰ পৰা ৰক্ষা কৰে। কিন্তু ব্যস্ততাৰে ভৰা জীৱনত আমি ভগৱানৰ উপস্থিতি অনুভৱ কৰিবলৈও পাহৰি যাওঁ। বিপদৰ সময়তহে আমি ভগৱানক স্মৰণ কৰো যে হে ভগৱান আমাক ৰক্ষা কৰা, হে কৃষ্ণ বচোৱা বুলি ভগৱানক স্মৰণ কৰো। প্ৰিয় দৰ্শক, ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ বাবে আগবঢ়োৱা এই বাৰ্তা ভালদৰে শুনাৰ পিছত আপুনিও বুজি পাব যে শ্ৰীকৃষ্ণ কেৱল আমাৰ ভগৱানেই নহয়, তেওঁ আমাৰ সখা, আমাৰ প্ৰকৃত মাৰ্গদৰ্শক আৰু শ্ৰীকৃষ্ণই আমাৰ একমাত্ৰ সাৰথি। ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ বাবে আগবঢ়োৱা এই ৰহস্যময়ী তথা প্ৰেৰণাদায়ক বাৰ্তাটি হৃদয়ংগম কৰিবলৈ আপুনি বাৰু সাজুনে? যদি সাজু, তেন্তে সম্পূৰ্ণ ধ্যানেৰে, সম্পূৰ্ণ বিশ্বাসেৰে এই দিব্য বাৰ্তাটি শুনিবলৈ আপোনাক বিনম্ৰভাৱে অনুৰোধ জনালো। প্ৰিয় দৰ্শক, যদি আপোনাৰো হৃদয়ে কৃষ্ণ ভক্তিত লীন যাব বিচাৰে, তেন্তে কমেণ্টত ভক্তিভাৱেৰে জয় শ্ৰী কৃষ্ণ বুলি অৱশ্যেই লিখিব। আজিৰ এই বাৰ্তাটি শুনি আপুনি কেৱল অনুপ্ৰাণিত হোৱাই নহয়, আপোনাৰ আত্মাত এক নতুন শক্তিৰ সঞ্চাৰ ঘটিব। গতিকে দেৰি নকৰি ভগৱান শ্ৰীকৃষ্ণই আগবঢ়োৱা এই দিব্য বাৰ্তাটি শুনি আমাৰ জীৱনটো সুখ, শান্তি আৰু আনন্দৰে ভৰাই তোলো আহক। প্ৰিয় দৰ্শক, ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ বাবে আগবঢ়োৱা এই বাৰ্তাটি শুনিবলৈ আপুনি এটা কাম কৰিব লাগিব। আপোনাৰ মোবাইল ফোনৰ স্ক্ৰীনত আপুনি নিশ্চয় দুটা নম্বৰ দেখা পাইছে, ৭৫ আৰু ৮৫। এই নম্বৰ দুটাৰ ভিতৰত যিকোনো এটা নম্বৰ আপুনি নিজৰ বাবে বাছনি কৰক আৰু ভগৱানে আপোনাক কি ক'ব বিচাৰিছে জানি লওক। আশা কৰো আপুনি ইতিমধ্যে যিকোনো এটা নম্বৰ বাছনি কৰিছে। যিসকল ভক্তই ৭৫ নম্বৰটো বাছনি কৰিছে, তেওঁলোকক ভগৱানে কৈছে, তুমি মোৰ প্ৰিয় ভক্ত আৰু মই তোমাৰ কানাই। তেন্তে তুমি কিয় এই সংসাৰখনক লৈ চিন্তা কৰিছা? এই সংসাৰত আজি যিসকল তোমাৰ লগত আছে, তেওঁলোক তোমাৰ লগত তেতিয়ালৈকেহে থাকিব যেতিয়ালৈকে তুমি তেওঁলোকৰ কামত আহিবা। তোমাৰ পৰা যেতিয়াই তেওঁলোকৰ কাম সিদ্ধি হব, তেতিয়াই প্ৰয়োজন শেষ হব। যেতিয়াই তুমি তেওঁলোকৰ বাবে কামত নহা হবা, তেতিয়াই তেওঁলোকে তোমাৰ পৰা দূৰত্ব বজাই চলিবলৈ লব। তেতিয়া তোমাক তেওঁলোকে চিনি নোপোৱা ভাও ধৰিব। সেইবাবে এই সংসাৰৰ কথা, সেই মানুহবোৰৰ কথা ভাবিবলৈ তুমি বাদ দিয়া। ভাবিব বিচাৰা যদি মোৰ কথা ভাবা, তোমাৰ কানাইৰ কথা ভাবা। তুমি তোমাৰ ভৱিষ্যতৰ চিন্তা কৰা আৰু নিজৰ ভৱিষ্যত সুন্দৰ কৰিবলৈ তুমি তোমাৰ বৰ্তমানক উন্নত কৰাত ধ্যান দিব লাগিব। অতীতক লৈ চিন্তা কৰিছা কিয়? তোমাৰ অতীত যেনেকুৱা আছিল, অতীতত যি হৈছিল সেইবোৰ বৰ্তমানত ভাবি মিছাতেই সময় নষ্ট নকৰিবা। অতীতৰ পৰা কেৱল শিক্ষাহে লব লাগে। অতীতত কৰা ভুল পুনৰ যাতে নহয় তাৰ সংকল্প লোৱা। তেতিয়া কিদৰে তোমাৰ বৰ্তমান সুন্দৰ হৈ পৰিব তুমি নিজেই দেখা পাবা। তোমাৰ ভৱিষ্যতো উজ্জ্বল হৈ পৰিব যদি তুমি মোৰ ভক্তি কৰা, মোক স্মৰণ কৰা আৰু মোৰ ওপৰত বিশ্বাস ৰাখা। তেন্তে মই তোমাক প্ৰতি মুহূৰ্ততে সংগ দিম। তোমাৰ সকলো পৰিস্থিতিতে মই তোমাৰ কাষত থাকিম। তোমাক সকলো বিপদৰ পৰা মই উদ্ধাৰ কৰিম। মই তোমাৰ মাৰ্গদৰ্শক হিচাপে কাম কৰিম। তোমাৰ জীৱনলৈ যি বাধা আহিব, সেই বাধা দূৰ কৰাটো মোৰ দায়িত্ব হৈ পৰিব। গতিকে জীৱনক লৈ তুমি শংকিত হোৱাৰ কোনো প্ৰয়োজনেই নাই। প্ৰিয় দৰ্শক, আপুনিও যদি ৭৫ নম্বৰটো বাছনি কৰিছিল, তেন্তে কমেণ্টত জয় শ্ৰী কৃষ্ণ বুলি অৱশ্যেই লিখিব আৰু আপোনাক ভগৱান শ্ৰীকৃষ্ণই কোৱা এই কথাখিনি সদায় মনত ৰাখিব। দেখিব আপোনাৰ জীৱনটো সুন্দৰ হৈ পৰিব। যিসকল ভক্তই ৮৫ নম্বৰটো বাছনি কৰিছে, তেওঁলোকক ভগৱানে কৈছে যে তুমি ইমান হতাশ কিয় হৈছা? আৰম্ভণিতে তুমি সফলতা লাভ নকৰিলা বুলিয়েই ভাঙি পৰাৰ কি প্ৰয়োজন? হে মোৰ সখা, সফলতা মানেই হাৰি যোৱা নহয়। এই কথা সদায় মনত ৰাখিবা। বিফলতা হৈছে সফলতাৰ প্ৰথম ধাপ। যি ব্যক্তিৰ জীৱনলৈ বিফলতা আহে, সেই ব্যক্তিয়ে সকলোতকৈ বেছি শিক্ষা লাভ কৰিব পাৰে। তেওঁ সকলোতকৈ ডাঙৰ অনুভৱ কৰিব পাৰে। সফলতা কিদৰে অৰ্জন কৰিব পাৰে তেওঁ ভালদৰে বুজি উঠে। সেইবাবে বিফলতাক লৈ কেতিয়াও ভয় নকৰিবা। যি প্ৰয়াস কৰে বা যি চেষ্টা কৰে তেওঁহে বিফল হব পাৰে, কিন্তু যি প্ৰয়াস বা চেষ্টাই নকৰে তেওঁ বিফল বা সফল একোৱে হোৱাৰ সুযোগ লাভ নকৰে। তেওঁ কোনো শিক্ষাও লাভ নকৰে। সেইবাবে তুমি সদায় প্ৰয়াস কৰি যোৱা। তুমি কষ্ট কৰা আৰু নিজৰ লক্ষ্যৰ দিশে আগুৱাই যোৱা। তুমি যদি একাগ্ৰতাৰে নিজৰ লক্ষ্যৰ দিশে আগুৱাই যোৱাৰ চেষ্টা কৰা আৰু মোৰ নাম জপ কৰি আগবাঢ়া, তেন্তে বিশ্বাস ৰাখা, সফলতা এদিন তোমাৰ ওচৰলৈ নিজে আহিব। ভগৱান শ্ৰীকৃষ্ণই আপোনাক আৰু কৈছে যে বেলেগৰ কথাত তুমি
কেতিয়াও ধ্যান নিদিবা। মানুহে কি কব এই কথা ভাবি শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। যি মানুহে বেলেগৰ কথাত বেছি গুৰুত্ব দিয়ে তেওঁ কেতিয়াও সঠিক ৰাস্তাত আগুৱাই যাব নোৱাৰে, তেওঁ সফল হ'ব নোৱাৰে। কিন্তু যিজনে নিজৰ অন্তৰাত্মাৰ কথা মতে আগবাঢ়ে তেওঁ সঠিক ৰাস্তা বিচাৰি পায়, তেওঁহে সফল হয়। তুমি অলপো ভয় নকৰিবা, মই সকলো সময়তে তোমাৰ লগতে আছো। এই সংসাৰত তুমি কেতিয়াও নিজকে অকলশৰীয়া বুলি নাভাবিবা। এইয়া কলিযুগ, এই কলিযুগত তুমি আপোন মানুহৰ পৰা একো আশা নকৰিবা। আপোনবোৰে তোমাক ঠগিব, তোমাৰ দুৰ্বলতাৰ সুযোগ লব। যদি তুমি কাৰোবাৰ পৰা কিবা আশা কৰা তেতিয়া তাৰ সলনি তুমি দুখহে পাবা। আশা কৰা যদি মোৰ পৰা আশা কৰা, বিচাৰা যদি তোমাৰ কানাইৰ পৰা বিচাৰা, কাৰণ মইহে তোমাৰ সঁচা লগৰী। তোমাৰ কষ্ট আৰু মোৰ কৃপা হলেহে তোমাৰ জীৱন সুন্দৰ হৈ পৰিব। যিজনে আনৰ ভালৰ বাবে চিন্তা কৰে সেইজনৰ জীৱনটো মই ভাল কৰি তোলো। সেইবাবে সদায় ভাল কৰ্ম কৰিবা আৰু মোৰ ভক্তি কৰিবা। লগতে নিজৰ জীৱনটো সুন্দৰ কৰিবলৈ সদায় নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰি যোৱা। তোমাৰ জীৱন সলনি কৰাৰ বাবে এয়াই উত্তম সময়। মোৰ ওপৰত বিশ্বাস ৰাখি সততাৰে আগুৱাই যোৱা। দেখিবা তোমাৰ জীৱনৰ পৰা সকলো জটিলতা লাহে লাহে দূৰ হৈ পৰিব। তোমাৰ সকলো ইচ্ছা মই পূৰণ কৰিম। তোমাৰ প্ৰতিটো সপোন পূৰণ কৰিবলৈ মই নিজেই তোমাক মাৰ্গদৰ্শন দিম। প্ৰিয় দৰ্শক, এয়া আছিল ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ বাবে আগবঢ়োৱা কিছু বিশেষ বাৰ্তা। যদি এই বাৰ্তাই আপোনাক অলপ হলেও অনুপ্ৰাণিত কৰিছে তেন্তে আন 10 জনৰ ভালৰ বাবে এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদত জীৱনটো সুন্দৰ আৰু সুখময় কৰিব বিচাৰে যদি কমেন্টত জয় শ্ৰী কৃষ্ণ বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।